মায়াঙৰ হাতীভাঙ্গী তেতেলীগুৰিত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই নিৰ্ধাৰণ কৰিছে গাঁওবাসীৰ। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি এনেদৰে গাঁওবাসীয়ে আয়োজন কৰে সমূহীয়া পূজা অৰ্চনাৰ। মায়াঙৰ হাতীভাঙ্গী তেতেলীগুৰিত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই নিৰ্ধাৰণ কৰিছে গাঁওবাসীৰ। চৰকাৰৰ চৰম গাফিলতিয়ে ভয়ংকৰ দুৰ্যোগ নমাই আনিছে মায়াঙৰ হাতীভাঙ্গী তেতেলীগুৰি গাঁৱলৈ। চাওক কেনেদৰে কেমেৰাৰ আগত উচপি উচপি কান্দি উঠিছে এইসকল মহিলাই। চকুৰ সন্মুখতেই নিজৰ আপোন ঘৰখন ব্ৰহ্মপুত্ৰত যা যোৱাৰ ভয়ত এনেদৰে শুকাই কান্দি উঠিছে মহিলাগৰাকীয়ে। এই দৃশ্য মন্ত্ৰী পীযুষ হাজৰিকাই নিজ সমষ্টিৰ অন্তৰ্গত মায়াঙৰ তেতেলীগুৰিৰ গৰাখহনীয়াত অস্তিত্বৰ সংকটত ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া কেইবাখনো ৰাজহ গাঁও। ইতিমধ্যে নদীৰ বুকুত বিলীন হৈছে শ শ বিঘা পথাৰ, বিলীন হৈ গৈছে কেইবাখনো চৰকাৰী বিদ্যালয়। গতিকে অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ ৰাইজৰ আহ্বান, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি সোনকালে গৰাখহনীয়া ৰোধৰ স্থায়ী সমাধান কৰি গাঁওবাসীক পৰিত্ৰাণ দিয়ে। এতিয়া প্ৰশ্ন হয়, চৰকাৰে বুজি পাবনে গাঁওবাসীৰ দুখ যন্ত্ৰণা? বুজি পাবনে এওঁলোকৰ চকু পানীৰ মূল্য? এই ক্ষেত্ৰত চৰকাৰে এবাৰ হ'লেও গুৰুত্ব দিবনে? মায়াঙৰ পৰা আলিমুদ্দিনৰ ৰিপৰ্ট, ইণ্ডিপেণ্ডেণ্ট অসম 24। মানুহ বিলাই নোহোৱা হৈছে, তেওঁলোকৰ থকাৰ বাসস্থান নোহোৱা হৈছে আৰু অতি কমেও 10খন প্ৰাথমিক বিদ্যালয় এই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি পানীৰ তলত যা গৈছে। আৰু বৰ্তমান ৰাইজৰ খেতি মাটি হাজাৰ হাজাৰ বিঘা মাটি যোৱাৰ পিছত আহি চৰকাৰৰ আবণ্টিত মাথাউৰি কোটি কোটি টকীয়াৰ মাথাউৰি আহি ভাবুকিৰ সৃষ্টি হৈ গৈছে। বৰ্তমান 6খন গাঁও পানীৰ তলত যা গৈছে, 3খন গাঁৱৰ প্ৰতি ভাবুকি আনিছে আৰু এই অঞ্চলৰ ৰাইজৰ প্ৰতি অলপ দয়াবান হৈ যিমানখিনিতো গৈছেই, যিখিনি আছে এইখিনিৰ এটা স্থায়ী ব্যৱস্থা কৰাৰ কাৰণে ইয়াৰ ৰাইজে আমি কৰজোৰে প্ৰাৰ্থনা কৰি অনুৰোধ জনাইছোঁ, তেওঁ যাতে এইখিনি বস্তু আমাক ৰক্ষা কৰি দিয়ে। নিউজে বসুন একটা বলুন না দেশে তেরা কামলা আছে নদী ভাঙ্গা এটারে এটা একটু ধরছে। বাহ এই আগে থেকে